কেতিয়াবা কৰ্মব্যস্ত জীৱনৰ পৰা মানুহক অলপমান ৰেহাই লাগে। সেই মোৰ তেনেকুৱা অৱস্থা হৈছে আজি। ইমান মজাকে শুই আছো আৰু বাহিৰত বৰষুণ দি থকা শুনা পাইছো। তো স্কুল যাবৰ কাৰণে অকণোৱেই মন যোৱা নাই। তো বাহিৰলৈ বুলি ওলাই আহিলো আৰু ওলাই পাই দেখা পাইছো খোৱা বতৰ আৰু মাংস খোৱা বতৰ এইটো। তো উপায়তো নাই, দায়িত্ব আছে, যেতিয়া স্কুল আহিবই লাগিব। এই মহাশয় মই স্কুলত আহি পেলাই মোৰ ক্লাছটো আছিলে মৰ্ণিং এছেম্বলি আৰু স্পেচিয়েল আইটেম কৰোঁতে ছাত্ৰ ছাত্ৰীসকলে কৈছিলে যে ছাৰ আমাৰ ভিডিঅ' কৰি ব্লগত দিব। তো গতিকে মই এয়া ভিডিঅ'টো ব্লগত দি দিছোঁ। তাৰপিছত আছিলে মোৰ এটা বক্তৃতা, গতিকে মই কি বক্তৃতা পাতিম, তথাপিও দিলোঁ আৰু বক্তৃতা অলপ। তাৰপিছত এয়া ব্ৰেক আৰম্ভ হৈ গ'ল। তো ব্ৰেক টাইমত কিবা কিবি খাবৰ কাৰণে আনি দিলে, এই মেমেও অলপ দিলে, কিন্তু মেম বেছি লাজ কৰিছে মোক খাবলৈ দি। তাৰপিছতে আমাৰ আজি স্কুলত আছিলে এটা কমিউনিটি লাঞ্চ, আৰু প্ৰাইমেৰী ছেকশ্যনৰ হয় কমিউনিটি লাঞ্চ, আৰু তাতে গৈ পেলাই মই মহাশয়ে উপস্থিত এই খোৱাৰ জুতি ল'বৰ কাৰণে। তো এইপিনে মজা কিছুমান বস্তু আনিছে ল'ৰা ছোৱালীবিলাকে, আছামিজ ট্ৰেডিশ্যনেল এইবিলাক বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল বস্তু। তাৰপিছত ইয়াত দেখিছেই নহয় আৰু বানপাতি ধুনীয়াকৈ সজাই মেলি আনিছে, আৰু আমিও কি কৰিছোঁ ধুনীয়াকৈ এইখিনি বস্তু লৈ আনি পেলাই এয়া ষ্টাফ ৰুমত ধুনীয়াকৈ বহি লৈছোঁ, আৰু এতিয়া ধুনীয়াকৈ আমি আড্ডা মাৰি পূৰা খাইছোঁ। আৰু এইফালে চাওক, এইজন মহাশয় মই। তাৰপিছতে মোৰ আজি এৰেঞ্জমেণ্ট লাগিছিলে প্ৰাইমেৰী ছেকশ্যনত, তো তালৈ ওলাই গ'লোঁ। গুড আফটাৰনুন। মই যোৱাৰ মাত্ৰকে সিহঁতে এইবিলাক দেখিছে নহয়, কি বস্তু আনি দিছে খাবলৈ, ছাৰ খাওক বুলি কয়। ইহঁতৰ লগত সঁচাকৈ থাকি ভাল লাগে, ইমান মৰমীয়াল ইহঁত ল'ৰা ছোৱালীবিলাক সঁচাকৈ। সৰুকালতে সকলোৱে মৰমীয়াল থাকে নহয় জানো। তো সিহঁতে মোক ধুনীয়াকৈ গান গাই শুনালে, আৰু গান গোৱাৰ পিছত এই টিকলিজনী তাই এইটো কি পিন্ধি আহিছে, ইমান মৰম লাগিছে দেখিবলৈ। তো ফাইনেলি মোৰ স্কুল হৈ গ'ল খতম। তো স্কুলৰ পৰা আহোঁতে এখন দোকানত সোমালোঁ, মোৰ বস্তু কিছুমান বজাৰ কৰিব লগা আছিলে কাইলৈৰ কাৰণে, কিবা ইম্পৰ্টেণ্ট হয়, গতিকে তাতে সোমাই ভাগৰে বস্তুকেইটা বজাৰ কৰিলোঁ। আৰু মই আহি পাওঁতে দেখিলোঁ এয়া আমাৰ মহাশয় মোৰ কাৰণে ৰখি আছে। কমপ্লেইন দিছে নে কি দিছে মই হ'লে একো বুজি পোৱা নাই। তাৰপিছতে এয়া মই কিছুমান বস্তু অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত, তো ফাইনেলি আহি পালেহি। তো এয়া দেখিছে নহয়, তো এইখিনি ধুনীয়াকৈ আনবক্সিং কৰি দেখাই দিছোঁ কিনো অৰ্ডাৰ দিছিলোঁ, চাই লওক আপোনালোকে নিজে। তো দিছিলোঁ মই কিতাপ কেইখনমান অৰ্ডাৰ, তো ফাইনেলি সেই কিতাপ কেইখন আহি পালেহি। তো গতিকে সেই ধুনীয়াকৈ কিতাপ কেইখন এতিয়া থৈ দিওঁ আৰু বাই বাই।